শ্লোক 10 পিতামহ ভীষ্মৰ দ্বাৰা ৰক্ষিত আমাৰ সৈন্যৰ সংখ্যা অগণন, কিন্তু ভীমৰ দ্বাৰা ৰক্ষিত পাণ্ডৱ পক্ষৰ সেনা সীমিত। শ্লোক 11 সেইকাৰণে সৈন্যবেহুৰ সকলোবোৰ প্ৰৱেশ দ্বাৰত আপোনালোক সকলোৱে নিজৰ নিজৰ ঠাইত থাকি ভীষ্মকেই ভালদৰে ৰক্ষা কৰক। শ্লোক 12 দুৰ্যোধনৰ দ্ৰোণাচাৰ্যক কোৱা কথা শেষ হলত কৌৰৱসকলৰ ভিতৰত বয়োবৃদ্ধ প্ৰবল পৰাক্ৰমী পিতামহ ভীষ্মই দুৰ্যোধনৰ মনত আনন্দ উপজাই উচ্চস্বৰে সিংহৰ দৰে গৰ্জন কৰি শংখ বজাবলৈ ধৰিলে। শ্লোক 13 তাৰ পিছত শংখ, ভেৰী, ঢোল, প্ৰণৱ, মৃদংগ, আনক, নাগাৰা বা ঢাক, গোমুখ, ৰণশিঙা আদি বাদ্যবোৰ হঠাতে বাজিবলৈ ধৰিলে আৰু সেই শব্দই ভয়ংকৰ ৰূপ ধাৰণ কৰিলে। শ্লোক 14 তাৰ পিছত কৌৰৱসকলৰ সেই ৰণবাদ্য শুনি শ্ৰীকৃষ্ণ আৰু তৃতীয় পাণ্ডৱ অৰ্জুন দুয়ো শুভ্ৰ ঘোঁৰাৰে টনা ৰথত উঠি দিব্য শংখ বজাবলৈ ধৰিলে। শ্লোক 15 ঋষিকেশ শ্ৰীকৃষ্ণই পাঞ্চজান্য নামৰ শংখ, অৰ্জুনে দেৱদত্ত নামৰ শংখ আৰু ভয়ানক কৰ্মকাৰী ভীমে পৌণ্ড্ৰ নামৰ মহাশংখ বজালে।